আৰম্ভ কৰিব লৈছোঁ চাইকেল মানুহে অবজেকশ্যন ধৰে যে কেলে নিদিয়ে ইয়াৰ বিষয়ে অলপ ভালদৰে বুজাই দিছোঁ। গাইজ সকলোকে স্বাগতম জনাইছোঁ অন্য এটা ব্লগলৈ। আৰু গাইজ আজি পূৰা চাইকেল ৰাইডৰ গেটাপত আহি গৈছোঁ। আজি মানে এটা ৰাইডত গৈ আছোঁ চৰাইদেউলৈ, ডিমৌৰ পৰা চৰাইদেউলৈ এটা সৰু চাইকেল ৰাইড কৰিবলৈ গৈ আছোঁ। আৰু বৰ্তমানটো বাৰু শিৱসাগৰৰ যিটো পুখুৰী পাৰত তুলিফুকনৰ মানে পাৰ্ক আছে, তো সেই পাৰ্কতে আছোঁ। মানে ডিমৌৰ পৰা লগৰ এটা আহিছিলে, সেইটো কাৰণে সি আহি মানে ইয়াত ৰৈ আছিলে, গতিকে ঘৰৰ পৰা ডাইৰেক্ট ইয়ালৈ গুচি আহিলোঁ। আৰু লগৰটোক আপোনালোকক চিনাকি কৰাই দিছোঁ। এইফালে কুশল আছে, ইয়াৰ পূৰা এইফালে কুশল আছে। আজি আমি ৰাতিপুৱাই ওলাই আহিলোঁ। মই ডিমৌৰ পৰা আহিছোঁ, তো ভাইটি ঘৰ শিৱসাগৰে হয়, গম পাইছে। মই মানে আজি ভাইটিক লগ ধৰিলোঁ, আমি যাবলৈ ওলাইছোঁ চৰাইদেউলৈ বুলি। চৰাইদেউলৈ গৈ আছোঁ আৰু যিহেতু কাইলৈ ফেষ্টিভেল আছে, তাৰ কাৰণে গৈ আছোঁ। তেওঁ মানে ফেষ্টিভেল আছে কাইলৈ, কিন্তু আমি আজি গৈ আছোঁ, তাত গৈ মানে থাকিমগৈ, গতিকে আজিয়ে ওলাই দিলোঁ আৰু এটা সৰুকৈ ৰাইডো হৈ যাব। তো বৰ্তমানটো ওলাই মেলি আহিলোঁৱে, এতিয়া জাষ্ট চাইকেলকেইখন তাত ৰেডি হৈ আছে, পূৰা বেনাৰ চেনাৰ লগাই লৈছোঁ। এইবুলি মই ফাৰ্ষ্ট টাইম এটা মানে আগতে বহুত ৰাইড কৰিলোঁ, কিন্তু আজিলৈকে কোনো মানে ৰাইডত মই এনেকৈ বেনাৰ লগাই লোৱা নাই, কিন্তু আজি ফাৰ্ষ্ট টাইম এইটো ৰাইডত মানে বেনাৰ লগাই লৈছোঁ। গতিকে এতিয়া ওলাই দিওঁ, বেছি সময় ইয়াত কৰি নাথাকোঁ, তাৰপিছত আপোনালোকক ৰাস্তাত লগ পাই আছোঁ। এতিয়া যাবলৈ ৰেডি হ'লোঁ, আৰু এইফালে চাইকেলখন আজি পূৰা ৰেডি হৈ আহিছে। আৰু এখন চাইকেল বেনাৰখন তাত লিখা আছে, এখন বেনাৰখন। আৰু এতিয়া গৈ থাকোঁ ব'লক, ডাইৰেক্ট আপোনালোকক ৰাইডত লগ পাই ব'লা। এতিয়া বৰ্তমান আমাৰ ৰাইডটো ষ্টাৰ্ট হৈ গৈছে, কিন্তু ৰাইডটো বৰ্তমান ষ্টাৰ্ট হোৱা নাই। বৰ্তমান তাৰ গৈ চাহটো খোৱা পাছতহে ষ্টাৰ্ট হ'ব। তো গাইজ এতিয়া বৰ্তমান আহি পালোহি শিৱসাগৰ নাজিৰা কলনী, UNC কলনী পালোহি। আৰু এইফালে গৈছে দেখিছে UNC কলনীৰ গেটখন। আৰু এতিয়া মানে UNC কলনী বৰ্তমান আহি পালোহি। আৰু আজি ৰাইডৰ ডিষ্টেঞ্চটো হৈছে 30 কিলোমিটাৰ। এটা সৰু ৰাইড 30 কিলোমিটাৰ চৰাইদেউলৈকে আজি গৈ আছোঁ। যোৱা মানে উদ্দেশ্য আছে এটা বেলেগ, সেইটো ক'ম বাৰু আগত। আপোনালোকক কৈ আছোঁ যে কি কাৰণে আমি চৰাইদেউলৈ গৈ আছোঁ। চৰাইদেউত মানে মৈদাম আছে, মানে চৰাইদেউ মৈদামত মানে এটা ফেষ্টিভেল পাতিছে, তো সেইটো কাৰণে গৈ আছোঁ। ফেষ্টিভেলটো মানে আছে কাইলৈ পৰা। মেইনকৈ কৈ আছোঁ যে কিয় আমি গৈ আছোঁ চৰাইদেউ। আৰু এতিয়া ফাইনেলি আহি পালোহি নাজিৰা UNC কলনী ওচৰত পালোহি। আৰু ইয়াৰ পৰা ডিষ্টেঞ্চটো প্ৰায় 20 কিলোমিটাৰমান হ'ব। তো গৈ আছোঁ, পাম আৰু লাহেকৈ। তো ইমান বেছি দূৰো নহয়, চৰাইদেউ মানে আমাৰ ঘৰৰ ওচৰতে নিচেই 35 কিলোমিটাৰ মানে হেৰি হ'ব, মানে মাজৰ ডিষ্টেঞ্চ হ'ব। তথাপি গৈ থাকোঁ বোলো। এতিয়া মানে মাজতে অলপ ব্ৰেক লৈ চাহটো খাই ল'ম বুলি ভাবিছোঁ। খাব পাৰিলে বোলা বোলা চাহটো তুমি খাই লোৱা, যাম মই মানে খাই আহিলোঁ। হ'ব এতিয়া মই তথাপি ৰৈ দিছোঁ বোলা। খোৱা যদি কি এইখনতে খাই নহয়, এইখনতে খাই লওঁ নহ'ব, আগত খাবা নি বোলা। ফাইনেলি এটা বৰ্তমান আহি পালোহি চেৰকাপাৰ হাতীমূৰীয়া গাঁও। বৰ্তমান মানে চেৰকাপাৰ পালোহি।
আৰু এতিয়ালৈকে টোটেল 5 কিলোমিটাৰ আহিলোঁ। ফ্ৰণ্টত বাছ ৰখাই দিছে, অসম ৰাজ্যিক পৰিবহণ নিগম। এতিয়া চেৰকাপা পালোহি, মানে ৰাস্তাত ভাবিছিলোঁ চাহটো খাই ল'ম বুলি, কিন্তু এতিয়া কথা পাতি আহিছোঁ ন, পাহৰি যাওঁ এতিয়া মানে ৰ'ব লাগিব আৰু চাহটো নাখালে মানে অলপ গাটো কিবাকিবি আছে, ৰাতিপুৱা শুই আহিছোঁ ন, সেইটো কাৰণে এতিয়া কোনোবা এটা ভাল ঠাইত ৰখি পেলাই চাহটো খাই লওঁ, তাৰপিছত আপোনালোকক ধুনীয়াকৈ লগ পাই আছোঁ। অকণমান আহি আছোঁ, কিন্তু গাইজ মানে চাহ খাম বুলি মানে ভাবোঁতে এতিয়া চাহৰ দোকানেই নোপোৱা হৈ গ'লো। এতিয়া বৰ্তমান মানে আহি আছোঁ আৰু এফালে, এতিয়া হাঁহচৰা আহি পালোহি, মানে অৱস্থা পৰা বেয়া হৈ গৈছে, মানে চাহৰ দোকান বিচাৰোঁতে আৰু এফালে দেখিছে ছাইডত আছে দিখৌখন। আপোনাক মানে আগত পূৰা লোকেশ্যন এটা আছে, সেইটো দেখুৱাইছোঁ, একদম ধুনীয়া লাগে সেই লোকেশ্যনটো। এতিয়া বৰ্তমান এখন এতিয়া যথেষ্ট মানে চোৱাৰ পাছত চাহৰ দোকানখন পালোঁ আৰু চাইকেলখন ইয়াতে ৰখাইছোঁ। এতিয়া যথেষ্ট সময় চালোঁ, আগত মানে এখন চাহৰ দোকান নাপালোঁ, গতিকে ইয়াত ফাইনেল এখন পাইছোঁহি, তো এতিয়া ইয়াতে খাই লওঁ। তো গাইছ এতিয়া বৰ্তমান চাহটো খাই লোৱা হৈ গ'ল আৰু এতিয়া পুনৰ আমাৰ যাত্ৰা আৰম্ভ কৰিব লৈছোঁ। চাইকেলখন ইয়াত থৈ দিয়া হৈছিলে আৰু এতিয়া বৰ্তমান যাব লৈছোঁ আৰু এতিয়া মানে হাঁহচৰা পালোহি। ইয়াৰ পৰা প্ৰায় আৰু 21 কিলোমিটাৰ আছে চৰাইদেউৰ কাৰণে। ভাবিছোঁ ৰাস্তাতে তাৰ পৰা যাম আৰু কাৰেংঘৰটো ইয়াৰ পৰা বেছি দূৰ নাই, গতিকে মানে যিহেতু গড়গাঁও আহিব, গড়গাঁৱতে কাৰেংঘৰটোত সোমাই যাম বুলি ভাবিছোঁ। আৰু এতিয়া বৰ্তমান চাহ তাহ খাই ৰ'লোঁ আৰু এইফালে কুশল ইয়াত ৰৈ আছে, তাৰপিছত আমি গৈ আছোঁ। ফাইনেলি আকৌ আমাৰ আজিৰ ৰাইডটো ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া বৰ্তমান চাহটো খাই ওলাই দিলোঁ। তাৰ পৰা সন্মুখত ভিৰ হৈছিলে, কি হৈছে এখন গাড়ীখন আহে। এই ৰাস্তাটো চাই মানে ইয়াত যে চলে গাড়ীটো গতিকে ভাল। তো পুনৰ কৈছোঁ হেল্ল' গাইজ, ফাইনেলি আমাৰ আজি ৰাইডটো পুনৰ ষ্টাৰ্ট হৈ গ'ল আৰু এতিয়া প্ৰায় 9টামান বাজিলে। এতিয়া আহি পালোহি আপোনাৰ হাঁহচৰা পাৰ হৈ আহিলোঁ আৰু এতিয়া গড়গাঁৱত সোমাম আৰু অলপ দূৰ আছে নগাঁৱত সোমাম, নগাঁৱত আছে গড়গাঁৱত সোমাম। এতিয়া গড়গাঁৱত মানে সোমোৱাৰ পাছত কাৰেংঘৰত সোমাম বুলি ভাবিছোঁ, যিহেতু কাৰেংঘৰটো ৰাস্তাতে আহে ন, তো ওচৰ মানে এতিয়া কাৰেংঘৰত সোমাম বুলি ক'লেহি, তো গতিকে ভাবিছোঁ কাৰেংঘৰত পাক এটা মাৰি যাম। তো কাৰেংঘৰত সোমাই অলপ চাম মেলি, বেছি সময় নকৰোঁ, অলপ সময় তাত থাকিম, যিহেতু আমাৰ মানে চৰাইদেউৰ এতিয়া বেছি দূৰ নাই আৰু ইয়াৰ পৰা কেৱল 10 কিলোমিটাৰ ডিষ্টেঞ্চ হ'ব পাৰে। তো সেইটো কাৰণে ভাবিছোঁ চৰাইদেউত মানে কাৰেংঘৰত সোমাই যাম বুলি ভাবিছোঁ। কাৰেংঘৰত সোমাই আৰু তাৰপিছত গৈ থাকিম চৰাইদেউৰ কাৰণে। তো কাৰেংঘৰত মানে সোমাম বুলি গৈছিলোঁ, কিন্তু এই এতিয়া বেলেগ ঠাইলৈহে গৈছোঁ। তুমি গ'ল আচ্ছা হোটেল কিবা এটা লয় বোলে, হোটেলত সোমালে। এতিয়া বৰ্তমান আহিলোঁ কাৰেংঘৰত সোমাই যাওঁ বুলি। এইফালে ল'ৰাই চুলি ঠিক কৰিছে, এতিয়া যাওঁ বোলক আৰু বনভোজ খাবলৈ মানুহ আহিছে পুৰা।
ভিতৰত যাওঁ ব্লক। আৰু গাইছ এতিয়া বৰ্তমান কাৰেংঘৰ ভিতৰলৈ সোমাই আহিলোঁ এইফালে। আৰু কাৰেংঘৰ টিকেটৰ অনলাইন হৈছে 20 rupees, কিন্তু ভিতৰলৈ যদি আপোনালোকে কিবা খোৱা বস্তু মানে পানী বটল বা চিপছৰ পেকেট বা এনেকৈ কোনো ধৰণৰ মানে খোৱা বস্তু আনে ন, তো তেনেহ'লে কাৰেংঘৰ ভিতৰলৈ নানিব, কাৰণ ইয়াত ভিতৰত মানে খোৱা বস্তু এলাও নাই। এতিয়া আমি মানে এই মানুহঘৰ যিঘৰ মানুহ থাকিমগৈ ন, তেওঁলোকৰ ঘৰলৈ মানে মিঠাই আনিছিলোঁ, তো পেকেটকেইটা বাহিৰত মানে চিকিউৰিটি ৰুমত থৈ আহিব লগা হৈছে। গতিকে যদি আনে তাতে ভিতৰলৈ আনিম বুলি নিদিব। এতিয়া কাৰেংঘৰ ওপৰলৈ যোৱাৰ আগত অকণমান বাহিৰলৈ যাওঁ, পৰিৱেশটো দেখুৱাই দিছোঁ ফ্ৰণ্টৰ অলপ দেখিছোঁ। এতিয়া বৰ্তমান পাছলৈ আহিলোঁ কাৰেংঘৰৰ, কিন্তু আপোনালোকক এটা বস্তু দেখুৱাম। ইয়াৰ মানে ভিতৰত কোনো খাদ্য বস্তু বা এনেকৈ পানী বটল অনা এলাও নকৰে। সেইটোত মানুহে অবজেকশ্যন ধৰে যে কেলৈ নিদিয়ে এইটো কাৰণত। ইয়াত দেখিছে মানুহে পূৰা গুটকা খাই পিকাই থৈ গুচি গ'ল, যেন টয়লেটহে যেনিবা এইটো। তো সেইটো কাৰণে মানে ভিতৰত আপোনাৰ খাদ্য বস্তু এনেকৈ আনিব নিদিয়ে, কাৰণ চিপছ খাই এইবোৰতে পেলাই দিয়ে, গোটেই লেতেৰা হৈ যায় যিহেতু। তো সেইটো কাৰণে ইয়াত মানে খাদ্য বস্তু এলাও নকৰে। আৰু এইবোৰ দেখিছে মানুহে কিছুমান মানে এতিয়া কি বুলি ক'ম, এনেকুৱা মানুহক ইয়াতে পূৰা গুটকা খাই পিকাই থৈ গুচি গৈছে। এখন দেখিছে পূৰা ৰঙা কৰি থৈ গৈছে। তো এনেকুৱাই আৰু এইফালে ভিউটো দেখিছে, কি ক'ম নবক কৰি আছে। আৰু ওপৰৰ পৰা ৰাস্তাটো বৰ ইমান ঠিকজনক নহয়, কিবা অসুবিধা হৈছে। পূৰা অফ ৰ'ডিঙৰ এক্সপিৰিয়েঞ্চ পাই গৈছোঁ। এতিয়া ফাইনেলি আহি সোমালোঁ চৰাইদেউ, আৰু সেই তাতে আছে চেক গেটখন। এতিয়া বৰ্তমান ফাইনেলি আহি সোমালোহি চৰাইদেউত, কিন্তু মানে মোৰ লগত এটা সৰু সুৰা মানে ঘটনাই হৈ গ'ল। মানে কি হ'ল, আপোনালোকে ইয়াৰ আগত যে দেখিছিলে মানে ৰাস্তাটো অলপমান বেয়া আছিলে, সেই ঠাইডোখৰ পৰা মানে মই কেমেৰাটো অফ কৰিলোঁ। তাৰপৰা পূৰা মানে তাতকৈও বেয়া ৰাস্তা হৈ গ'ল, মানে লাহে লাহে বেয়া হৈ আহি আছিলে। তেতিয়া মানে মোৰ ফোনটো এই মাউণ্টটো দেখিছে, সেই মাউণ্টটোত লাগি আহিছিলে। মানে তেতিয়া মই নাজানো যে মাউণ্টটোৰ আপোনাৰ নটটো ঢিলা হৈ আহিলে, নটটো ঢিলা হৈ আহিলে বুলি গম নাপাওঁ। চাইকেলখন অকণ স্পীডতে আহি আছিলোঁ, ৰাস্তাটো অকণ বেয়া আছিলে। তাৰপিছত পূৰা থাপেককৈ পৰি গ'ল নহয় মোবাইলটো বাৰু বিশেষ একো নহ'ল, কিন্তু মোবাইলটো পৰি যোৱা দেখি চাইকেলখন চাইডতে ৰখি মানে মোবাইলটো বুটলিবলৈ যাওঁতে আকৌ চাইকেলখন ভালকৈ মানে ৰখাব নোৱাৰিলোঁ, চাইকেলখন পৰি গ'ল। পৰি মানে বাইক এখনৰ ওপৰত পৰিলে, বাইকখনটো একো নহ'ল, কিন্তু চাইকেলখনৰ এইফালে এইটো ৰিফ্লেক্টৰটো ভাগিলে। তো এইটো একো নাই বাৰু, হৈ যায় কেতিয়াবা ৰাইডত, মানে এই বস্তু হ'ব লাগে, তেতিয়া অকণমান কিবা এটা ভাল লাগে। তো একো নাই, বেছি যে মেজৰ একো নহ'ল। তো বাইকখন বাৰু একো এটা বেয়া নহ'ল বাৰু, সেইটোৱে ভগৱানৰ মানে ধন্যবাদ জনাইছোঁ, নহ'বা তাতে ৰখাই ধৰিলেহেঁতেন। তো এতিয়া ফাইনেলি একো নাই, এইবোৰ যি হৈ গ'ল ফাইনেলি এতিয়া চৰাইদেউ সোমালোহি। আৰু এতিয়া মৈদামলৈ বৰ বেছি দূৰ নাই, এতিয়া কেৱল মাত্ৰ প্ৰায় 5 কিলোমিটাৰ 6 কিলোমিটাৰ আছে যেন লাগিছে, মানে 15-16 মিনিটৰ বাট দেখুৱাই আছে। তো এতিয়া গৈ থাকোঁ, এইখিনি ঠাইতে অকণমান ৰ'লোঁ, আৰু এইফালে কুচল ৰৈ আছে। টাইম বেছি নকৰোঁ, গৈ থাকোঁ, ডাইৰেক্ট গৈ বুলি চৰাইদেউহে লগ পাওঁ। ফাইনেলি আহি পালোহি চুকাফা তোৰণ, সেইফালে চৰাইদেউ মৈদামবোৰলৈ। এইটো চাইডে যায় চৰাইদেউ মৈদামবোৰলৈ। আৰু এতিয়া এখন গেটখন দেখিছে, এতিয়া এইটো চাইডে গৈ যাওঁ। আৰু ইয়াত আপোনালোকৰ লিখি থোৱা আছে যে চৰাইদেউ মহোৎসৱ, মানে চৰাইদেউ মহোৎসৱ আপোনাৰ কাইলৈৰ পৰা আছে, কিন্তু আজি আমি গুচি আহিলোঁ, আৰু এটা সৰু ৰাইডটাও হৈ গ'ল। তো এতিয়া যাওঁ ব'লক, য'ত মানে এই মহোৎসৱ পাতিছে এতিয়া তালৈ যাম। আজি ইমান ভালকৈ নেদেখুৱাওঁ আপোনালোকক, কাইলৈ যিহেতু আৰম্ভ হ'ব ন, তো কাইলৈ ভালকৈ দেখুৱাম পূৰা ভিতৰবোৰ। এতিয়া চৰাইদেউ মৈদামলৈকে যাওঁ ব'লক, চৰাইদেউ মৈদামবোৰকে ভালকৈ আপোনালোকক দেখুৱাওঁ। এতিয়া গৈ থাকোঁ ব'লক, ডাইৰেক্ট গৈ একদম মানে মৈদামবোৰ ওচৰতে লগ পাইছোঁ ব'লক। আৰু গাইছ এতিয়া আপোনালোকক ইয়াত যে প্ৰগ্ৰেমটো যে পাতিছে, ইয়াৰ বিষয়ে অলপ ভালদৰে বুজাই দিছোঁ মানে। আৰু ইয়াত দেখিছে সন্মুখত পূৰা এখন পোষ্টাৰ আছে, এখন মানে অসম চৰকাৰ পৰ্যটন বিভাগৰ উদ্যোগত পাতিছে, আৰু ইয়াৰ মানে স্থানীয় ৰাইজৰ সহযোগতে। আৰু এইটো চৰাইদেউ মহোৎসৱ হয়, মানে প্ৰতি বছৰে ইয়াত চৰাইদেউ মহোৎসৱ পাতে, আৰু এইবুলি ইয়াত পাতিছে। আৰু ইয়াত মানে বিভিন্ন ধৰণৰ বেলেগ বেলেগ ঠাইৰ পৰা মানুহ আহিব, আৰু বিভিন্ন ধৰণৰ প্ৰগ্ৰেম কৰিব। প্ৰগ্ৰেম এনেকুৱা ধৰণৰ হ'ব, মানে গ্ৰন্থমেলা হ'ব বিশেষকৈ, আৰু বিভিন্ন ধৰণৰ খেল ধেমালি হ'ব, আৰু থলুৱা যিসমূহ মানে খোৱা বস্তু খাদ্য এনেকুৱা প্ৰদৰ্শনী হ'ব, যেনেকৈ সাধাৰণতে আমাৰ মেলাবোৰ হয় তেনেকুৱাই হ'ব। আৰু কেইজনমান ইয়াত
ভাল ভাল মানে গায়ক আহিব আৰু এজন হৈছে আমাৰ বিপিন চাওদাং আৰু এফালে কুসুম কৈলাশ আৰু বাকী দুজন আৰু এওঁলোক আহিব আৰু এইফালে দেখিছে এনেকৈ মানে আমাৰ যিবোৰ থলুৱা মানে খাদ্য সেইসমূহ প্ৰদৰ্শনী কৰিব তাৰপিছত এইবোৰ থলুৱা সাজ পোছাক গ্ৰন্থ আৰু এনেকৈ ধৰণৰ মানে বিভিন্ন ধৰণৰ মানে মানুহে আহিব জাতি জনজাতি তো কাইলৈ সেইখিনি সকলো দেখিব পাইছে আৰু এইফালে দেখিছে আজি কাম পূৰা চলিয়ে আছে এতিয়া কাইলৈ মানে কাইলৈ ব্লগটোত মানে ভালকৈ দেখুৱাই দিম আপোনালোকক ভিতৰখন আজি এনেই অকণমান বাহিৰৰ পৰা দেখুৱাই দিছোঁ যিহেতু কাম চলিয়ে আছে কাইলৈৰ পৰাহে হ'ব তো সেইটো কাৰণে আজি বাহিৰৰ পৰা চলাই দিছোঁ গতিকে এইখনেই হৈছিলে পোষ্টাৰখন তো এতিয়া গৈ আছোঁ থাকোঁ ব্লগ